অসম চৰকাৰৰ যিসকল কৰ্মচাৰী, আকৌ কৈছোঁ অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে আটাইতকৈ ভাল খবৰ আজিৰ দিনটোত। আজি হৈছে 15 মাৰ্চ। আজিৰ দিনটোত অসম চৰকাৰৰ প্ৰতিজন কৰ্মচাৰী অসম চৰকাৰে এটা বহুত ডাঙৰ সুবিধা দিলে। সেইটো হৈছে এতিয়াৰ পৰা প্ৰতিজন অসম চৰকাৰৰ কৰ্মচাৰীয়ে নিজৰ দৰমহা আগতীয়াকৈ এডভান্স চেলাৰী ল'ব পাৰিব। এডভান্স চেলাৰী লোৱাই নহয়, তেওঁ গোটেই বছৰটোৰ যিমান উপাৰ্জন কৰে সেইটো লোন হিচাপতো ল'ব পাৰিব। অৰ্থাৎ SLC আৰু ESC, অৰ্থাৎ আৰ্ণ চেলাৰী এডভান্স আৰু চেলাৰী লিংক ক্ৰেডিট, এই দুইটা বস্তু কেনেকৈ ল'ব পাৰিব প্ৰতিজন কৰ্মচাৰীয়ে, কি কৰিব লাগিব, তাৰ কাৰণে কি কি ডকুমেণ্টছ লাগিব আৰু ক'ত যাব লাগিব, গোটেইখিনি কথা মই বুজাই আছোঁ। তাৰ আগতে কৈ লওঁ, আপোনালোকক এনেকুৱা ধৰণৰ ইউজফুল আৰু আপোনালোকৰ বাবে বহুত দৰকাৰী ভিডিঅ' মই দি থাকোঁ। একদম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, প্লিজ প্লিজ প্লিজ। আৰু লাইক আৰু শ্বেয়াৰ এটা কৰিব। আৰু পৰাপক্ষত কিবা যদি আসোঁৱাহ পায় তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট দিব। মই নেক্সট ভিডিঅ'টোত তাৰ যিখিনি আসোঁৱাহ সেইখিনি দূৰ কৰিবৰ বাবে চেষ্টা কৰিম। এটা কথা হ'ল, এইটো যিটো ছিষ্টেম আহিল আৰ্ণ চেলাৰী এডভান্স এণ্ড চেলাৰী লিংক ক্ৰেডিট, এইটো একদম সম্পূৰ্ণ নতুন ছিষ্টেম। এই ছিষ্টেমটো আজি লঞ্চ হোৱাৰ লগে লগে প্ৰতিজন কৰ্মচাৰীয়ে ডেছবৰ্ডত এনেকৈ আহি গৈছে। আৰু তাত কি কৰিব লাগিব এতিয়া মই আপোনালোকক সেইটো দেখুৱাই আছোঁ। দেখিছে মোৰ কম্পিউটাৰ স্ক্ৰীণত মই এটা ৱেবছাইট দেখুৱাইছোঁ। এইটো হৈছে ফিনআছাম। প্ৰতিজন কৰ্মচাৰীয়ে ফিনআছামত নিজৰ আজিকালি এটা একাউণ্ট থাকে, সম্পূৰ্ণৰূপে গম পায়। ফিনআছামটো যেতিয়া আপুনি গুগলত চাৰ্চ কৰিব এনেকৈ আহি যাব, এমপ্লয়ী লগ ইন finasam.gov.in। আৰু এমপ্লয়ী লগ ইনত আপুনি সকলোৱে জানে কেনেকৈ এমপ্লয়ী লগ ইনত ক্লিক কৰে। এটা মোবাইল নাম্বাৰ আৰু পাছৱৰ্ড লাগে, প্ৰতিজন কৰ্মচাৰীয়ে আছে। সেইটো কৰাৰ লগে লগে এনেকৈ এমপ্লয়ী আৰু পে'ৰলৰ যিটো ডেছবৰ্ড, অৰ্থাৎ ফিনআছামত আপুনি লগ ইন কৰাৰ লগে লগে আপোনাৰ ডেছবৰ্ডটো এনেদৰে খোল খাই যাব, দেখিছে। আৰু ডেছবৰ্ডত খোল খাই যাওঁতে চাওক, মই দেখুৱাইছোঁ যিটো আটাইতকৈ বিগ ব্ৰেকিং নিউজ। সেইটো হৈছে আৰ্ণ চেলাৰী এডভান্স এণ্ড চেলাৰী লিংক ক্ৰেডিট, দেখিছে। এতিয়া কথা হ'ল কি, এইটো একদম সম্পূৰ্ণ নতুন, দেখিছেনে, নিউ বুলি দেখুৱাই থোৱা আছে। মই জুম কৰি দেখুৱাইছোঁ। দেখিছে আৰ্ণ চেলাৰী এডভান্স এণ্ড চেলাৰী লিংক ক্ৰেডিট, এইটো দেখিছে। এইটোত আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন স্ক্ৰীণ আহি পৰিব। এই স্ক্ৰীণখনত আপোনালোকৰ এনেধৰণৰ 5টা আছে। 5টা তেওঁলোকে মানে পৰ্টেল দিছে, পৰ্টেল বুলিয়ে ক'ম আৰু, মানে লোনটো আপোনালোকক দিয়াৰ ক্ষেত্ৰত বা আৰ্ণ চেলাৰী লোৱাৰ ক্ষেত্ৰত। যেনেকৈ আমাৰ ফোনপে' থাকে, গুগল পে' থাকে, তেনেকৈ এটা ৰিফাইন, ইনষ্টাপে, ফ্লেক্স চেলাৰী, AGI মানি আৰু বিল মাৰ্ট। ইয়াৰ ভিতৰত প্ৰথমটো আমি ৰিফাইনতে যাম, কেনেকৈ কৰে গোটেইটো দেখাম। আৰু কাষত কি দিয়ে চাওক, কাষত আপোনাৰ যিটো নেট চেলাৰী সেইটো ওলাই থাকিব, নেট চেলাৰীটো ওলাই থাকিব। লগতে আপোনাৰ চেলাৰীটো কেতিয়া সোমাইছে সেইটো ওলাব। আৰু আপুনি আৰ্ণ চেলাৰী এডভান্স লিমিট, এইটো আটাইতকৈ ডাঙৰ কথা। আপুনি যে আৰ্ণ চেলাৰী এডভান্স লিমিট যিটো মই কৈছিলোঁ ESL, সেইটো যে আপুনি ল'ব পাৰিব, এমাহৰ কিমান টকা ল'ব পাৰিব সেইটো আপোনাৰ ওলাই থাকিব। এডভান্সকৈ কিমান টকা ল'ব পাৰিব। আৰু দ্বিতীয়তে আপুনি লোন হিচাপে, মই কৈছিলোঁ যে দুটা বস্তু আছে, এটা লোন, এটা এডভান্স। লোন হিচাপে আপুনি কিমান টকা ল'ব পাৰিব, কিমান টকাৰ পৰা কিমান টকাৰ ভিতৰত আপুনি লোন পাব নিজৰ চেলাৰীৰ পৰা, সেইটো ইয়াতে ওলাই থাকিব। এতিয়া আপুনি প্ৰথমটোত যাব নে দ্বিতীয়টোত যাব সেইটো নিজৰ কথা। বোলে মই এমাহৰ লওঁ তেতিয়াহ'লে ওপৰটো, যদি বোলে নহয় মই লোন হিচাপে লওঁ তেতিয়াহ'লে 2 নম্বৰটো। যদি ওপৰতো লয় তেতিয়াহ'লে তাত কোনো লোন নাথাকে। সেইটো নেক্সট চেলাৰী যেতিয়া আহিব আপুনি পে'মেণ্ট কৰি দিলেই হ'ল। তাত কোনো ধৰণৰ সুত নাথাকে, কোনো ধৰণৰ ইণ্টাৰেষ্ট নাথাকে। এতিয়া দ্বিতীয়টোত যদি আহে তেতিয়াহ'লে আপুনি কিন্তু ইয়াত ইণ্টাৰেষ্ট দিব লাগিব। বেংকত যেনেকৈ ইণ্টাৰেষ্ট দিয়ে 8%ৰ পৰা 20%ৰ ভিতৰত আপোনাৰ ইণ্টাৰেষ্ট ৰেট আহি যাব। এতিয়া আহক ভেৰিফাই আণ্ডাৰটেকিং, ইয়ালৈ যাওঁ। ৰিফাইনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন স্ক্ৰীণ আপোনাৰ সন্মুখত আহি পৰিব। দেখিছে মই কৈছিলোঁ যে দুটা অপশ্যন আছে, এটা হৈছে ESL বা ESA, এডভান্স চেলাৰী, আৰ্ণ চেলাৰী এডভান্স 1 month, এমাহৰ কাৰণে, ফ্লেট 1% অফ ট্ৰেনজেকশ্যন এমাউণ্ট। এইটো অকল 1% এটা পইচা ল'ব ট্ৰেনজেকশ্যন পইচাটোৰ ওপৰত 1%, মানে 1000 হ'লে 100 টকা হ'লে 1 টকা, 1000 হ'লে 100 টকা, তেনেকুৱা হ'ব। এতিয়া ফ্লেট হ'ব, এইটো মানে ৰিডিউচিং নহয়। এতিয়া তাৰপিছত আহিব চেলাৰী লিংক ক্ৰেডিট। এতিয়া আপোনাক মই কৈছিলোঁ আপুনি বছৰটোত যিমান চেলাৰী পায় সেই চেলাৰী লিমিটটো আপোনাৰ ওলাই থাকিব। তাৰ ভিতৰত আপুনি ইণ্টাৰেষ্ট ৰেট 8%ৰ পৰা 20%ৰ ভিতৰত আপুনি 12 মাহৰ কাৰণে এডভান্সকৈ ল'ব পাৰিব, কিন্তু এইটো লোন হ'ব। আৰু কিবা যদি কুৱেৰিজ থাকে, এইটো দেখিছেনে, কল চেণ্টাৰ নম্বৰ দিয়া আছে, আপুনি সুধিব পাৰিব। এতিয়া তলত কি কৰিব লাগিব, আপুনি এপ্লাই কৰিবলৈ গৈ এইকেইটা
ডিক্লেৰেশ্যনকেইটা আপুনি ক্লিক কৰিব লাগিব, টিক মাৰিব লাগিব। আপুনি যে এইকেইটা মানে মানি চলিছে, ইয়াত চৰ্ত কি কি আছে আপোনালোকে ভালকৈ পঢ়ি চাই ল'ব, মোৰ ভিডিঅ'টো পজ কৰি। তাৰপিছতে আপুনি এই গোটেইকেইটা টিক মৰাৰ পাছত আপুনি কি কৰিব লাগিব, প্ৰচিডত যাব লাগিব। মই দেখাইছোঁ এইটো প্ৰচিড। এই প্ৰচিডত গ'লে আপোনাৰ চেলাৰী লোন বা আৰ্ণ চেলাৰী এডভান্সত আপোনাৰ কোনটো লাগে তাত চুজ কৰিবলৈ দিব। সেইটো চুজ কৰাৰ লগে লগে আপুনি এই লোনটো গোটেইটো ল'ব পাৰিব, বা আৰ্ণ চেলাৰীও এমাহৰ কাৰণে ল'ব পাৰিব। আপোনালোকে দেখা পালে গোটেই বস্তুটো যে আৰ্ণ চেলাৰী এডভান্স আৰু চেলাৰী লিংক ক্ৰেডিট দুটা ছিষ্টেম দিয়া হৈছে। আটাইতকৈ ডাঙৰ কথা হৈছে যে বহুতে সুধিব যে কিয় লোৱা হৈছে এই ইণ্টাৰেষ্টটো। আটাইতকৈ ডাঙৰ কথাটো হৈছে যে কেলৈ, কিয়নো এই বস্তুটো গোটেইটো এটা প্ৰাইভেট পাৰ্টি বা কিবা এটা পাৰ্টিয়ে কৰিব, চৰকাৰীভাৱে হ'লেও এই তেওঁলোকৰ এটা খৰচ থাকে, সেইকাৰণে সেই খৰচটোৰ কাৰণে সেই পইচাটো লোৱা হৈছে। আৰু যিটো 12 মাহৰ যিটো লোন ছিষ্টেম, সেইটোত যেনেকৈ বেংকে আপোনাৰ পৰা চাৰ্জ লয় ইণ্টাৰেষ্ট ৰেট 8% বা 12%, পাৰ্চনেল লোনত 12%টো লয়েই মেণ্ডেটৰী, ঠিক তেনেদৰে ইয়াতো লোৱা হ'ব। খালি ইয়াত কি হ'ব, বেংকতকৈ ইজি প্ৰচেছত হ'ব, আপুনি নিজেই এপ্লাই কৰিব পাৰিব, ইয়াত কোনো ধৰণৰ ডকুমেণ্টছৰ কোনো প্ৰয়োজন নাই। পুনৰবাৰ কৈছোঁ, ভিডিঅ'টো ভাল পালে প্লিজ ছাবস্ক্ৰাইব, মোৰ ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ, আনৰো যাতে 10জনে ভিডিঅ'টো চাবলৈ পায়। ধন্যবাদ।